Sorgo dongobla sorgo kunasong patalo dong asaragu munba awa kunjung khanabu khanba akhayati Sorgeri. Para lokra paresa hati mangla tadi aro dugulu ini proti bosorari rongdali busagu phali thai aro terai puja klamnai utsop ni manggalang akatiri nehatari aro dugulu Kami gaya angka di serunggo. Manang ba aijukura musawala je asulku musarangun. Bathौ উৎসৱ মানে বাথৌ পূজা আয়োজন কৰা হৈছে দেখা হৈছে এটা সমন্বয় বহুত হিলদল ভাঙি ৰাইজ আহিছে আয়োজক হিচাপে কেনে অনুভৱ মানে যথেষ্ট ভাল লাগিছে কাৰণ কিয় আমি আজি ৬টা বছৰ সম্পূৰ্ণ হ'লহি আজি ৬ষ্ঠ বাৰ্ষিক উৎসৱ যেহেতু আমাৰ ধনুভাঙা আঞ্চলিক ৩০টা বড়ো জ্ঞাতিৰ সৌজন্যত ধনুভাঙা আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ সৌজন্যত এই আমাৰ বৈশাগু
বাথৌ পূজাৰ লগতে আমাৰ বৈশাগুৰ অনুষ্ঠানটো আমাৰ সম্পূৰ্ণ কৰি অহা হৈছে আৰু যিটো আমাৰ বড়োৰ এইটো পৰম্পৰাগতভাৱে চলি আহিছে আৰু ইয়াৰ লগতে আমাৰ ধনুভঙা আঞ্চলিকৰ যিমান জাতি জনগোষ্ঠী আছে ইয়াৰ জৰিয়তে আমি সকলোকে শান্তি সম্প্ৰীতি জীয়াই ৰখাৰ লগতে আমাৰ লগত সহযোগিতা কৰি পৰৱৰ্তী পৰ্যায়ত আমি সকলো জাতি জনগোষ্ঠীৰ একত্ৰিতভাৱে আগবাঢ়ি যোৱাত সমাজ ব্যৱস্থাটোত এটা ভাল সুচিন্তাধাৰাৰে সকলোৱে যাতে আগবাঢ়ি যাব পাৰে তাৰে এটা চিন্তাধাৰাৰে এই অনুষ্ঠানটো আমি আয়োজন কৰোঁ। আজি 6টা বছৰ সম্পূৰ্ণ হ'ল আৰু আমাৰ লক্ষ্য এটাই যে আমাৰ বাৰিষাৰ লগে লগে আমাৰ যেনেকৈ অসমত এটা বহাগৰ উৎসৱটো এটা আগজাননী দিয়ে বাৰিষাৰ, ঠিক তদ্ৰূপ আমাৰ বৈশাগুৰ মিনিংটোৱে হ'ল সেইটো আৰু আমাৰ বড়োসকলেও সকলো জাতি জনগোষ্ঠীৰ লগতে যাতে আমাৰ বড়ো জনগোষ্ঠীয়েও কৃষি কাৰ্যত আজিৰ পৰা আমি সুন্দৰভাৱে প্ৰকৃতিৰ যি অৱদান সেই অৱদানক আশ্ৰয় লৈ আমি কৃষক ৰাইজে আগবাঢ়ি যাব পাৰোঁ তাৰে বাবে এই পূজাৰ লগতে এই অনুষ্ঠানটো ৰখাটো আমাৰ পৰম্পৰাগতভাৱে পালি অহা নাচ গান কৰি মতলীয়া হৈ নিশ্চয়, কাৰণ কিয় সকলোৰে এটা উৎসাহ আছে যে আমাৰ জাতীয় এটা উৎসৱ আমি এনেধৰণৰ পোৱাটো আমাৰ খুবেই কঠিন। সেইকাৰণে বৈশাগুৰ এই উৎসৱটোতে সকলো হিল দোল ভাঙি আমাৰ জাতীয় এই চেতনাৰ লগতে সকলো জাতিৰ জনগোষ্ঠীৰ মানুহবিলাকক এনেধৰণৰ সহযোগিতা কৰাৰ কাৰণে আৰু অঞ্চলটোক আগবঢ়াই লৈ যোৱাৰ কাৰণে সহযোগিতা আমাৰ লগত কৰিছে আৰু সেইকাৰণে আজি আমাৰ 30টা জ্ঞাতিৰ লগতে বিভিন্ন জাতিৰ মানুহ ইয়াত পৰিলক্ষিত হৈছে, ভাল লাগিছে আৰু অনাগত দিনত আমি নিশ্চয় সকলোৰে সহায় সহযোগিতা পাই এই অনুষ্ঠানৰ জৰিয়তে আমি বিভিন্ন দিশত আগবাঢ়ি যোৱাত সকলোৰে সহায় সহযোগিতা পাম বুলি আমি কামনা কৰিছোঁ।